তো সেই গাইজ কেনে আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ। তো আজি যাই আছোঁ মানে এটা মন্দিৰত, বান্দৰৰ মন্দিৰ। আপোনালোকক দেখাম কিমান কি আছে কি নাই। তো মানে এতিয়া লগৰ ল'ৰা ঘৰ এটা আছোঁ, ই আছে, তাৰ ওলা হোৱাই নাই। আমি যাম আৰু কি হ'ব তাৰ তাৰমানে বহুত লেজি চলিটো, তথাপিও আমি যাম। মোৰ সেইখন KTM এখন আছে, তাতে চাব পাৰে সেইখন KTM আছে, আৰু ইয়াৰ নিঞ্জাখনো লৈ যাব। ই বাৰু কাৰোবাৰ লগত ডাবলিং যাব, তাৰ চাইকেলখন অলপ বেলেগ জেগাত তাত পাই নিব লাগিব। তো গাইজ আপোনালোকক যাই থৈ দেখাই আছোঁ সকলো। মানে গাড়ীত যাম, সেইবাবে চাইকেল ইয়াতে থৈ দিলোঁ, কোণাত সোমাই দিলোঁ। ইয়াত যাওঁ বোলক। হাতখন বেয়া বেছি আছে, কাক চাই আছে ই, হাও হাও কয় চাই থাকে না চাইকে ক'ৰবাত যাবাই। টেম্পুৰ পাই নামি ল'লোঁ আৰু আমি খোজকাঢ়ি যাই আছোঁ। গাইজ মন্দিৰ পাবা হ'লোঁ আৰু এনেকে যাই আছোঁ। চাই লওক এনেকে অদি এই অলপমান আগত আছে গেটখন। অ' ভাই মন্দিৰ পাবা হ'লোঁ, কেন লাগছি? অ'কে চাৰিওফালে দুনিয়াৰ মানুহ অকল। এয়ালৈ তুলসীৰ মালা চাই লওক। এইটো হৈছে মাধৱ মন্দিৰৰ পুখুৰী। বহুত ডাঙৰ ডাঙৰ মাছ আৰু কাছও আছে ইয়াতে, চাই ল'ব ৰ'ব, দেখাই আছোঁ। বাবু দেখছা না? বাবু দেখছা? ভৰি দি নেদে, হাতে দি লাৰি দিয়া। আমাৰ দেখোন ভাল। এয়া হৈছে মেইন গেটখন, ইয়াৰে সোমাই যাব লাগিব। যাই আছোঁ, মাত অলপ ভাঙিছে। ইয়াতে ধূপ ধূনা জ্বলাই নিজৰ মনৰ আশা পূৰণৰ বাবে এটা সেৱা জনালৈ ইহঁতেও জনাই আছে, চাই লওক। তো চব বস্তু কমপ্লিট আৰু এইফালে অলপমান ওলাই আহিলোঁ, এইফালে বান্দৰ চাওক আপোনালোকে। এই বান্দৰ কি হৈছে? তো মানে আহি পেলাই বহুত বেয়া হ'ল, মানে ভালো হৈছে কিন্তু অলপমান তাৰমানে আঙুলিটো ধূপে পুৰিলে, এইটো আঙুলি আৰু মোক কাচোৰে যে এই ভৰিত আঙুলিত কামুৰিছে। তথাপি আপোনাৰ ইয়াতে বহি আছোঁ, অলপ ওপৰৰ ফালে চাওক সেইবিলাক বান্দৰ। ফটো চটো চব উঠি আছে, ভেড়া ছাগলীও আছেচোন। প্ৰায়ভাগ ইয়াত মানুহতকৈ বেছি বান্দাৰে আছে। অ' ভাই ইয়াতে দেখোন মানুহতকৈ বেছি বান্দাৰ হৈছে। হবই আমি তিনিটা যাই আছোঁ, সংখ্যা বাঢ়বই। আমি মানে বান্দাৰ কি গৰু বুলি ভাবছি আমাক? নহয় দেচোন, তাৰমানে গাঁৱতো বান্দাৰ জোকাই থাকে। অৱশ্যে হ'ব পাৰে, তথাপি সেই বান্দাৰ আৰু সংখ্যা বাঢ়িলে হ'ব বান্দাৰ দাউৰি চাৰিওফালে মানুহ চাওক গাইছ। আৰু ৰবিবাৰ দেৱালী সেই বুলি চবেই আহি গৈছে। গাছ গোটাত ধূপ চুপ তুলসী মালা চব দি দিলোঁ আৰু আহি পেলাই ইয়াতে বহি আছোঁ চাওক। বহুত জেগাত বহিলোঁ, 3 জেগামান বহি ইয়াতে বহিলোঁ। এই কি মজা ভিউ চাওক। ছাবস্ক্ৰাইবাৰ কিনা হৈছে ভিউ? ছাবস্ক্ৰাইবাৰ কিনা হৈছে 10 লাখ। ভাই ইমান এটিটিউড নকৰি ভাই। উজ্জ্বললৈ দেখছি 7 লাখ পালোঁ বাছ। কি চিকে নহ'ল? ভাল লাগছে খাই, মোৰ গোটেই মাথা বিষ হৈ গৈছে। এই সৰু চাহটো লৈ যাওঁ নেকি বা? তো গাইজ মানে যিমান যি আছিল সকলো চালোঁ আৰু ঘূৰিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰত, অলপমান তলফালে যাওঁ, ঘৰতে যাম ডাইৰেক্ট। তো এইবিলাক চাওক, ভক্তবিলাক চাওক গাইজ। ইমান ভিৰ কৈ দিয়া আৰু বহুত মানুহ না। এই বান্দৰো বহুত চালোঁ, চব ইয়াতে মানুহ সোমাই থাকিব পাৰে। তো গাইজ ইয়াতে বহুত মানুহ বহি থাকে, আপোনালোকে প্ৰায়ভাগে ভিডিঅ' কৰে কিন্তু কোনো এটা পইচা নিদিয়ে বা কোনেওতো সহায় নকৰে। তথাপিও মই অলপ এইজনক সহায় কৰিম বুলি ভাবিছোঁ। এটা 20 টকা মোৰ হাতত আছিল খুচুৰা, বাকীখিনি অলপ বেছি আছে, তথাপি মই এইটো দিওঁ। তো গাইজ এনেকুৱা মানুহ বহি থাকিলে আপোনালোকে চাওক, নহয় অকল নাচাব, আপোনালোকে পাৰে যদি সহায় কৰি যাব।
ভাল লাগিব নিজৰে মনটো এটা ভাল লাগিব আৰু ভাই খাওঁত যাব ভয়ে লাগে নে সেইবাৰ ধৰা আৰু অকণমান বাদে এইবাৰতো আঙুলি ছিঙি নিব গম পাইছোঁ তথাপি মোৰ এনেকুৱা লাগছে যে এতিয়া আমি কাছক নহয় কাছোহে আমাক চাবা আহিছে ধুনীয়া চাচোন কেনেকৈ গোটেই জমা লাগি আছে বাপৰে বাপ একদম মন্দিৰ দৰ্শন কৰি আমি সকলোৱে ওলাই আহিলোঁ ভাই কেন লাগছে কওক মজা লাগছে মজা লাগি গৈছে আৰু তোৰ মোৰো ভাল লাগছে ভাল লাগছে পৰিৱেশটো চাই ভাল পৰিৱেশটো চাই ভাল লাগছে অৱশ্যে ভালে পৰিৱেশ আজি দেৱালী এটাই বেয়া লাগে ভাই এটাই বেয়া লাগিল কি এই মস্কুৰাৰ মন্দিৰটোত আহিছোঁ ভাই এটা আপি পতাব নোৱাৰিলোঁ দেই থেই চাইছে না গাই জোৰ দখা আমাৰ ন আমি শিলা মাথা আনিছিলোঁ ইয়ে তো গাইজ বৰ্তমান এতিয়া মই ঘৰত আৰু মন্দিৰত দৰ্শন চৰ্শন কৰি আজি ৰাতি বোমা চোমা মাৰিলোঁ পুৰা মাৰিছোঁ বুজিছ না তোমালোক ছেফলি মাৰিছোঁ আপোনালোকেও মাৰিব ছেফলি যাতে কাৰো ক্ষতি নহয় পৰিৱেশৰ ক্ষতি নহয় সেইবাবে মই এইখিনি ক'লোঁ আৰু বেলেগ আৰু ক'ব লগাটো আজিলৈকে বাই বাই জয় অসম লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অ'কে বাই বাই